গুড মৰ্ণিং, সুপ্ৰভাত। নুপুৰ কিটচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। আমি মৰ্ণিং ৱাক কৰি আছোঁ এতিয়া। এইমাত্ৰ মৰ্ণিং ৱাক কৰি আহি পালোঁ। এতিয়া বাকী কামবিলাক ষ্টাৰ্ট কৰিম আৰু একচুৱেলি আজি আমাৰ এনিভাৰ্চাৰী হয়। আমাৰ বিয়া হোৱা 10 বছৰ কমপ্লিট হ'ল। গতিকে এনিভাৰ্চাৰী স্পেচিয়েল আজি দিনটো কি কৰোঁ এয়া চাওঁ আহক ব্লগটোৰ যোগেদি। ব্লগটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকিব। বিশেষ একো নাই, অকণমান সৰু সুৰাকৈ চেলিব্ৰেশ্যন কৰিম। এতিয়া যিহেতু বাহিৰত যাবই নোৱাৰি, ঘৰতে কি কৰোঁ চাওঁ আহক। ঈশ্বৰৰ ওচৰত সেৱা জনাই আজি দিনটো আৰম্ভণি কৰিছোঁ মই। Is 27. 35 before 8 is 72. 9 times 9. পনীৰ দৌ পিয়াজা বনাবৰ কাৰণে মই 2টা বিলাহী লৈছোঁ আৰু 2 কাপ পিঁয়াজ 2টা লৈছোঁ। বিলাহী 2টা এতিয়া মই ৰুকি ল'ম। বিলাহীখিনি মই ৰুকি ল'লোঁ এনেকৈ। এতিয়া মই 2টা পিঁয়াজ খনেদি ৰুকি ল'ম। আৰু এইখিনি পিঁয়াজ পনীৰ দৌ পিয়াজা বনাবৰ কাৰণে প্ৰথমতে মই পনীৰখিনি হালধি, নিমখ, কচুৰি মেথি, কাশ্মীৰী মিৰ্চ আৰু ৰিফাইন অকণমান দিছোঁ, দি ভালকৈ সানি থৈ দিম। এতিয়া মই ইয়াতে 2 চামুচ দৈ দি দিম। ভালকৈ সানি কেনে 10 মিনিটমান সময় এনেকৈ থৈ দিম। এতিয়া কেৰাহী এটাত তেল লৈ তেল গৰম হৈ আহিলেই মেৰিনেট কৰি থোৱা পনীৰখিনি মই ইয়াতে ফ্ৰাই কৰি ল'ম। পনীৰখিনি
পনীৰখিনি এতিয়া মই অলপ ভালকৈ ফ্ৰাই কৰি ল'ম কিন্তু একদম বেছি ফ্ৰাই নকৰোঁ বেছি ফ্ৰাই কৰিলে পনীৰটো টাইট হৈ যায় তো অলপ ঢিলা ঢিলা হৈ থাকিলে ভাল লাগে গতিকে মই বেছি ফ্ৰাই নকৰোঁ সামান্য ফ্ৰাই কৰি ল'ম চিকেনখিনি তেতিয়া মই নিমখ হালধি লাল মিৰ্চ পাউডাৰ আৰু পিঁয়াজৰ পেষ্ট মিঠাতেল আৰু দৈ দিছোঁ মই দৈ দি কেনে মেৰিনেট কৰি থৈ দিম পনীৰখিনি ফ্ৰাই কৰা হৈ থৈছে এতিয়া মই এইখিনি উঠাই থ'ম ভাজা তেলখিনিতে মই গোটা জিৰা দিছোঁ 1 চামুচ আৰু গোটা গৰম মছলা দি দিছোঁ ফ্ৰাই পেন এখন গৰম কৰি ইয়াতে মই গোটা জিৰা আৰু ডালচেনি ইলাচি দিছোঁ গোটা মছলাখিনি অলপ ফ্ৰাই হ'লে ইয়াতে মই পিঁয়াজখিনি দি দিম পিঁয়াজখিনি ফ্ৰাই হৈছে অলপ ইয়াতে মই এতিয়া 1 চামুচ আদা নহৰুৰ পেষ্ট দি দিম পিঁয়াজখিনি ফ্ৰাই হৈছে ইয়াতে মই এতিয়া টমেটোখিনি দি দিম ইয়াতে মই ধনিয়া পাউডাৰ দিছোঁ অলপ আপোনালোকে লাল মিৰ্চ পাউডাৰ অলপ জ্বলা হ'বৰ কাৰণে দিব পাৰে মই দিয়া নাই কাশ্মীৰী মিৰ্চে দিছোঁ ইয়াতে মই কাজুৰ পেষ্ট দিছোঁ ইয়াতে অকণমান পানী দি দিম মই কাজু দিলে লাগি যায় তলত সেইকাৰণে পানী দি কেনে ভালকৈ লৰাই থাকিম এফালে কেৰাহী গৰম কৰি তেল দিম ইয়াতে মই চিকেন বনাম পিঁয়াজখিনি দি দিছোঁ ইয়াতে এফালে পনীৰো হৈ আছে মোৰ ফ্ৰাই হৈছে অলমষ্ট মছলা ফ্ৰাই হৈ গৈছে ইয়াতে মই অলপ পানী দি দিম পানী দি অলপ সময় উতলিব দিম পিঁয়াজখিনি ফ্ৰাই হৈ আহিছে ইয়াতে এতিয়া মই মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিম চিকেনখিনি ঢাকি অলপ মই ভালকৈ ফ্ৰাই হ'ব দিম মছলাখিনি ফ্ৰাই হৈ গৈছে ইয়াতে মই এতিয়া পনীৰখিনি দি দিম অলপ সময় ঢাকন মাৰি থৈ দিম মছলাখিনি ফ্ৰাই হৈছে ইয়াতে মই এতিয়া অকণমান পানী দি দিম পানী দি আৰু অলপ সময় ঢাকন মাৰি কেনে থৈ দিম 1 মিনিটৰ পিছত ঢাকনখন উঠাই চাইছোঁ হৈ গৈছে ইয়াতে মই এতিয়া এনেদৰে কাটি থোৱা পিঁয়াজখিনি দি দিম বনাই আছোঁ এতিয়া মই ঢাকন মাৰি থৈ দিম ইফালে চিকেন ফ্ৰাই হৈ আছে ইয়াতে মই আদা নহৰুৰ পেষ্টখিনি দি দিম চিকেনত মই এতিয়া জিৰা পাউডাৰ
এয়া ধনিয়া পাউডাৰ দিছোঁ আৰু হালধি পাউডাৰ দিম। এতিয়া মই এইখিনি ঢাকন মাৰি সিজিব দিম। মোৰ ৰেডি হৈ গ'ল পনীৰ দো পিয়াজা। ইয়াতে মই কেঁচা জলকীয়া দি দিছোঁ, 2টা দি দিছোঁ। মাংসত ইয়াতে মই কেঁচা জলকীয়া 2টা, বিলাহী 1টা আৰু কাজুৰ পেষ্টখিনি দি লৰাই কেনে ঢাকন মাৰি থৈ দিম। ঢাকন মাৰি সিজিবলৈকে দিম। পোলাও বনাবলৈ কুকাৰত তেল অকণমান দিছোঁ আৰু জিৰা কেইটামান দিছোঁ। পোলাওখিনি মই একদম চিম্পুল ষ্টাইলত বনাইছোঁ আজি, বহুত গৰমো যিহেতু। ইয়াতে মই নিমখ দি দিছোঁ এতিয়া চামুচ। ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে পানী দি দিম, গৰম পানী অলপ দি দিছোঁ। পোলাওখিনি মই আধা ঘণ্টাৰ আগতে ভিজাই পানীটো টুকি থৈ দিছিলোঁ। এতিয়া মাংসখিনি মই ফ্ৰাই কৰি আছোঁ, হৈছেই ফ্ৰাই প্ৰায়, আৰু অকণমান ফ্ৰাই কৰি মই ইয়াতে পানী দি দিম। মাংসখিনি ফ্ৰাই হৈ গ'ল। ইয়াতে মই এতিয়া গৰম পানী দি দিম। এতিয়া ঢাকন মাৰি অলপ সময় সিজিব দিম। হৈ গ'ল মোৰ চিকেন। মোৰ খানা ৰেডি হৈ গ'ল। এতিয়া আমি খাম। কিটো বনালোঁ চাওঁ আহকচোন। আজি পোলাও বনালোঁ, চালাড আছে, এয়া পনীৰ দো পিয়াজা হয়, এয়া চিকেন হয়, আৰু এনেদৰে চিম্পুলকৈ বনালোঁ আৰু আজি। তাৰমানে হেপী এনিভাৰ্চাৰী নেকি? আজি ফাদাৰ্ছ ডেওতো আজি ফাদাৰ্ছ ডে, টিকুদাৰ ফাদাৰ্ছ ডে। আৰু বিষ্ণু ৰাভা দিৱস, আজি বিষ্ণু ৰাভা দিৱস, তিনিটা লগ লাগি গৈছে। হেপী বিষ্ণু ৰাভা দিৱস। টিকুদা হেপী বিষ্ণু ৰাভা দিৱস। এইফালে চোৱা। টেষ্ট কেনেকুৱা হৈছে? খোৱাই নাই তুমি? খোৱাই নাই। ঠিক আছে, অ'কে। তে আক্ৰমণ।
কৰা বিৰি নাই দিব এতিয়া ইভিনিং হৈ গ'ল আমি অলপ খাই বৈ শুই এতিয়া চাহ খাই আছে আজি কেনেকুৱা লাগে খানা খাই মই বহি কেনে চাহ একাপ খাই লওঁ